সুপ্ৰভাত জনাইছোঁ সকলোকে আৰু সকলোৱে গম পাইছে যে আলফা স্বাধীনৰ পৰা ৪৮ ঘণ্টা সময়সীমা বান্ধি দিছিলে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত। প্ৰায় ৪৮ ঘণ্টা শেষ হ'বলৈ আৰু প্ৰায় ৮ৰ পৰা ১০ ঘণ্টা বাকী আছে। আমাৰ অসমৰ ৰাইজে লক্ষ্য ৰাখিছিল আৰু পৰেশ বৰুৱা ডাঙৰীয়াৰ ওপৰত আমাৰ যি মনে প্ৰাণে যি ভালপোৱা আগতেও আছিলে আৰু বৰ্তমানো আছে, থাকিব সদায়। আৰু পৰেশ বৰুৱা ডাঙৰীয়াই যদি জুবিনদাক যদি এই সময়সীমা বান্ধি দিছিলে ৪৮ ঘণ্টাৰ, এই ৪৮ ঘণ্টাৰ উকলি যোৱাৰ পিছত যদি পৰেশ বৰুৱা ডাঙৰীয়াই সঁচাকৈ যদি জুবিনদাক ন্যায় দিয়ে, তেতিয়াহ'লে অসমীয়াৰ হৃদয়ত, অসমীয়াৰ অন্তৰত সদায় পৰেশ বৰুৱা ডাঙৰীয়া চিৰদিন চিৰকালৰ কাৰণে ৰৈ যাব। হয়, আগতে কিছু মুহূৰ্তত দেখা পোৱা গৈছিল আলফা স্বাধীনক যে অসমীয়াৰ ক্ষেত্ৰত কিছুমান অলপ একশ্যনবিলাক অলপ কম লোৱা নিচিনা দেখা পোৱা যায়। কিন্তু এইবাৰ পৰেশ বৰুৱা ডাঙৰীয়াক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপুনি অসমীয়াৰ হৃদয় জয় কৰিবলৈ আমাৰ প্ৰাণৰ শিল্পী, আমাৰ সাৰ্থক জুবিন গাৰ্গদাৰ ন্যায়ৰ ক্ষেত্ৰত আপুনি যদি কোনো ধৰণৰ এটা ষ্টেপ লয়, তেতিয়াহ'লে আপুনি সদায় অসমীয়াৰ হৃদয়ত সদায় চিৰদিন চিৰকালৰ কাৰণে। গতিকে যদি পৰেশ বৰুৱা ডাঙৰীয়াই এইবাৰ জুবিনদাক যদি ন্যায় দিয়ে, তেতিয়াহ'লে পৰেশ বৰুৱা ডাঙৰীয়া সদায় অসমীয়াৰ হৃদয়ত সদায় চিৰদিন চিৰকালৰ কাৰণে। আগতেও যদি কোনোবা ক্ষেত্ৰত যদি পৰেশ বৰুৱা ডাঙৰীয়াৰ প্ৰতি কিবা বেয়া ভাৱ আছিলে, সেই ভাৱটো আঁতৰি যাব আৰু চিৰদিন চিৰকালৰ কাৰণে পৰেশ বৰুৱা ডাঙৰীয়া অসমীয়াৰ হৃদয়ত থাকি যাব আৰু ইতিহাসত নাম থাকি যাব যে পৰেশ বৰুৱা ডাঙৰীয়াই জুবিন গাৰ্গক অসম পুলিচে ন্যায় দিয়াৰ আগত ন্যায় দিছে। গতিকে ধন্যবাদ। আমি আজি দিনটো অৰ্থাৎ আৰু কেইঘণ্টামান বাকী আমি লক্ষ্য ৰাখিম পৰেশ বৰুৱা ডাঙৰীয়াৰ ষ্টেপৰ ওপৰত। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম।